চি হেল্ল' আজি আমি পুৱাই পুৱাই আমাৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ কাৰণ আজি আমি ক'ৰবালৈ যাব ৰেডি হৈ আছোঁ আজি আমি গাঁৱত যাই আছোঁ কথা ক'ব পাহৰিছিলোঁ মই লিজাকটো চাগে মনত আছে ন Guys, welcome to my YouTube channel One Entertain. So, আজি আমি কাণ ফুটাব আহিছোঁ বহুত ভয় লাগি আছে আৰু এতিয়া কাণ ফুটাও দিয়া লাহেকে দিবা আগতে যে সৰুতে আছিলে এতিয়া লিজা কিমান ডাঙৰ হৈ গৈছে কিয় এনেকৈ আছে মোক কয় আপোনালোকে ভিডিঅ'টো চাই থাকিব তোমাক আপুনি ঠিক কৰিলানে নাই ভাত খাই খাই মোবাইল চাই আছে ঐ প্ৰিন্স হাই বুলি কওঁ চ' আমি এতিয়া মেকআপ কৰিবলৈ ওলাইছোঁ আৰু মাহীক চাওক এতিয়া বস্তু কিবা বিচাৰি আছে আমি ৰেডি হৈ গ'লোঁ যাবৰ কাৰণে লিজা হৈছে এই গৈ পেলাই বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ 20 টকা চিপছটো লৈ লৈছোঁ বহুত জ্বলা মই জ্বলা খাই ভাল পাওঁ সেইকাৰণে তাত দুখ লাগিছে এনেকৈ বেয়া হৈ গ'ল তেতিয়া দৌৰা দৌৰিকৈ আমি গুচি আহিলোঁ আমাৰ কোৱাও নহ'ল যে আমি ক'লৈ আহিছোঁ আইতাৰ সকাম আছে আমি তালৈকে গৈ আছোঁ আৰু ঠাইখনৰ নাম হৈছে গুৰমো আপোনালোকে শুনিছে নামটো নাজানো যদি শুনিছে বা নায়ো শুনা আমাক কমেণ্ট কৰি জনাব মই আছোঁ এয়া আছে বেমাৰী মানুহ মানে বহুত কাহ হয় আমি গৈ আছোঁ আৰু বহিব জেগা পোৱা নাই নেকি তাতে আমি অলপমান ৰখিম কিবা এটা খাই ল'ম আমি সকলোৱে এইটো দেখোন মই এয়া হিচাপতে কৰিলোঁ ককাহঁতে পৰঠা খাই আছে মই এই কাজি ভুজিয়াত লৈছোঁ ভয় কিয় লাগিছে মানে তোমাৰ ভয় লাগিছে মোক নমাৰিবি দে মই সঁচা কৈছোঁ নমাৰিবি মই খোজকাঢ়ি যাম কিয় ভয় লাগিছে মই সেইটো দেখাই আছোঁ আপোনালোকক ৰ'ব আৰু অকণমান ৰেডি দেখাই আছোঁ আমি আহি পালোঁ এয়া আমাৰ চাহ দিছে সকামৰ চাহ দে ল'বই পাৰ এয়া আমাৰ নতুন কইনা চাব অহাৰ নিচিনাকৈ চাব পাৰে দেচোন আৰু এইজনী ভৰি উঠাই খাই আছে আহি পাইছোঁ আমি আইতাহঁতৰ ঘৰত আৰু এতিয়া অকণমান চাহ তাহ খাই লৈছোঁ অলপ পাছতে মানুহবোৰ আহিব আৰু দেখুৱাম দে কৰ এইকেইটা ইহঁতৰে আছিলে এইটো বায়েক আৰু ভায়েক একেলগে চাইজ কেইটাও একে আৰু এয়াই হৈছে আমাৰ আইতা এটা মিঠু এটা আছে চাওঁ মিঠু দুৰ্ভাগ্যবশতঃ মোৰ নিজৰ মোবাইলৰ স্পেচ নাই চুনুৰ মোবাইলটো লৈ আহিছোঁ এইবোৰ কি তাৰমানে থোৱা হ'ব পৰি যাব লগালে চেচ কিন্তু আদালত বহিছে আমাৰ ইয়াতে এইফালে কি কি প্ৰশ্ন আছিল তোমাৰ মানুহ পৰিৱৰ্তন হয় কি আপুনি কি ক'ব দাদা আপোনাৰ গোচৰটো কওক তাৰ ক'ব কি সেই ফোন কৰিলে ফোন নুঠায় জানো আমি কালি কিবা ধাৰ খাইছোঁ আৰু এইফালে তামোল কাটি আছে সেইটো গাঁৱৰ সৌন্দৰ্য চবে লগে ভাগে কাম কৰে
এইখন হৈছে আমাৰ মাৰ ঘৰ। অকণমান ওলাই আহিছোঁ এতিয়া। আৰু এয়া চা ৰুবি আছে আমাৰ লগত। এইটো চোৱা টিক টিক। যদিও এখন মোৰ মাৰ গাঁও, তথাপিও আজি ফুৰাবৰ কাৰণে লৈ আহিছে মোক ৰুবিয়ে, কাৰণ তাই বহুত দিন থাকিলে মোতকৈ বেছি জানা হৈ গৈছে। হয় নহয় ৰুবি? হয় হয় পুৰা হয়। ফূৰ্তি লাগিছে? এই বেছি ফূৰ্তি লাগিছে আমাতছে। হয় কোন সবা গাড়ী? মই নাজানো। হয় পাৰ্কে হয় এইটো। তোমাৰ কি কয় ইয়াতে হেৰি কৰিছিলে। জোলনা এখনো আছে। ধুনীয়া পৰিৱেশ। এই চৰাই চিৰিকটি মাতটো কি ধুনীয়াকে শুনি পাই থাকে ন? হা পুৰা ভয়ানক হৈছে দেই, গুচি আহ তাৰ পৰা। আৰু ইহঁতে আছে মোৰ লগত। আহিছোঁ অলপমান ফুৰিব আহিছোঁ, তাৰ পাছত যাম আৰু। কি তাৰমানে ঘৰ চবৰে বাৰী পিছফাল চব উদঙাই দিব আহিছে নেকি? ক'ত কি আছে চব বিচাৰি আছে। হে এতিয়া যাবলৈ ওলাইছোঁ লাহেকৈ। সকলোখিনি কাম শেষ, গোটেইখিনি আপোনালোকক দেখুৱাব পৰা নগ'ল বাৰু। আৰু একদিন লগ পাম, চানডে লগ পাম অকল। স্কুল থাকে মোৰ। মোৰো স্কুল নাথাকে। বাই 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 সকলোকে বাই বাই। বাই বাই। হে জেঠাই, হে জ্যেষ্ঠা, আমি চব যাব ওলাইছোঁ এতিয়া ঘৰা ঘৰি। বাই যাব। নাই